Hello. Welcome to another vlog. আজি আমি গৈ আছো অলপমান গুৱাহাটীৰ ফালে আৰু এতিয়া দবকা পাৰ হৈছো আৰু আমি মানে এনে গুৱাহাটীলৈ গ'লে আমি কাৰ্বি আংলং ফালে দিয়ে যাওঁ এফালে আৰু কি হয় কাজিৰঙা ফালে দি গ'লে মানে অলপ অলপ দূৰ হয় আৰু তো সেইকাৰণে আমি কাজিৰঙা ফালে দি আহোঁ যে অভিনীলৰ যোনটো মানে এক্সিডেণ্ট যে হৈছিলে এই ইয়াতে মানে ৰাস্তাতে আমি পাৰ হৈ আহোঁ সেইখিনি বাৰু সোমাব লাগে একদম পাহাৰৰ ভিতৰত তাত মানে আপোনাৰ কাঞ্চিলাংচু বুলি কয় সেইখিনি জেগাটো তো সেইখিনি আমি পাৰ হৈ আহোঁ আৰু ৰহাত অলপমান ৰখিম তাৰ পৰা আকৌ যাম তো এতিয়া আমি অলপ খাবলৈ ৰখিছোঁ আৰু আহি এইখিনি কি বুলি কয় জেগাটো ৰহাত আহি আমি অলপ খাম আৰু এতিয়া কিবা ভাত চাত খাম আহি পাই গ'লোহি হেল্ল' গাইজ এতিয়া আমাৰ খাই কৰি হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ নহয় এতিয়া আমি গুৱাহাটী যাম গুৱাহাটী গৈ আমি কি কৰিম আমি নিজেও নাজানো ইয়াৰ হৈছে ভেকেশ্যন টাইম সেইকাৰণে মানে মোৰ কাৰণে সিহঁতি ফুৰিবলৈ পালে আচলতে নহয় মানে ইয়াৰ গৰমৰ বন্ধ সেইকাৰণে মানে আমি আহিলোঁ তো সেয়াই আৰু একোৱে নাই এতিয়া আমি যাম আৰু গুৱাহাটীলৈ তাৰপৰা আৰু একো নকৰোঁ বিস্কুট চিপছ এইবিলাক খাম বিস্কুট চিপছ খাবি পানী বটল পানী খাই আহি যাম আৰু পানী বটল খাব পানী নাখায় বাই বাই ক'বা নাই নোখোৱা নে মন যোৱা নাই আপোনালোকক এৰিবলৈ বুলি অকণমানো মন যোৱা নাই তো গান এটা গুণগুণাই দিব গানা কি গোৱা না প্লিজ ই খোৱা সময় দি হাৰ পাই গ'ল কি যে হ'ব তাৰ কোনো টেনশ্যন নাই কোনো হেৰি নাই আৰু আমি পালোহি আমাৰ গাঁৱৰ কেইটামান মানুহ আছে তেহেঁতক মই ক'ব বিচাৰোঁ এতিয়া আমি আহিছোঁ ফেঞ্চিলে ইয়াৰ পৰা আগত গ'লোঁ আমি কাহিলীপাৰা ডাইৰেক্টৰ অফিচ তাৰ পৰা এতিয়া আমি আহিছোঁ ফেঞ্চিলে তো আমি এতিয়া আৰু যাওঁ আপোনালোকক দেখুৱাম ফেঞ্চিৰ ভণ্টিয়ে কি কেনে সেইটোকে দেখুৱাম মাহল বোলে বাহ তো গৈ থাকোঁ আৰু তো বহুত বেয়া লাগিছে দেখিবলৈ মোক নাই ভাল লাগিছে ব'লা বাপৰে যিমান ডাঙৰ দাম বঢ়াই গৈ থাকিছে আপোনালোকে ডাঙৰ আৰু বেলেগ বেলেগ না দাম এইটো কিমান 100 এইবিলাক কেনেকৈ 100 বোলে এনেকুৱা কিন্তু ভাল লাগে এইটো ভাল লাগিছে মোৰো ভাল লাগিছে ভাল লাগিছে না চাওঁচোন এইটো নাই এইটো চোৱাচোন ভাল লাগিছে 100টা ল'ম দে তোমাৰ পৰা গাইজ এয়া গৈ আছোঁ মছজিদৰ গলিটোৱেদি এয়া মানে MS বেগ হাউচ যোনখন আছে যোনখন হ'লচেলৰ হয় সেইখনত গৈ আছোঁ আৰু মোক সুধিছিলে দেই মোক লগৰেও হওক আৰু মানে বা এজনীও সুধিছিলে মানে বেগছবোৰ মই ক'ৰপৰা কিনো তো মানে সেইখনলৈ গৈ আছোঁ আৰু এতিয়া ধুনীয়া লাগিছে আৰু এইটো ভাল নহয় আৰু মইতো একো আৰু বিচাৰি পোৱা নাই একো আৰু মই সেইখিনিতে মনে বহি আছোঁ আৰু কালাৰটো ভাল লাগিছে ইয়াৰ কালাৰ আৰু চাই দিছোঁ এইটো ব্ৰাউনটো ভাল লাগিছে ব্ৰাউনটো এনে চোৱাচোন এইটো ভাল লগা নাই ভাল লগা নাই এইটোৱে বেছি ভাল কিন্তু পুটুককৈ এইটো লেতেৰা হ'ব সেইকাৰণে কিনিবলৈ দিগদাৰ সেইটো কোনো বেয়া লগা নাই
চেণ্টটো মাৰ খাব নাই এইটো কিমান কৈছে 600 ভাল লাগিছে গোটেই ধূলি লাগি আছে কিন্তু অলপ ধূলি লাগি আছে কিন্তু ভাল লাগিছে দেখি ও পেপাৰ চপ আৰু এইটো কি বস্তু ৱাইপছ কি ৱাইপছ 60 ভিতৰত সৰু মিৰৰ ফাৰ্ষ্ট মিৰৰ চাই লো নিজকে ফোনত ধুনীয়া দেখি নাই এই চপষ্টিক লাগে নেকি ৰ'বা খাই দেখুৱা ৰ'বা গাখীৰটো উঠিবনে নাই চাবতো লাগিব ল'বা নেকি এইটো কিমান কিমান এটাত 320 এইটো লবৰৰ হয় কিন্তু এইটো হেৰি এইকেইটা চোৱা ইমান ধুনীয়া লাগিছে এইকেইটা ইমান ডাঙৰ ডাঙৰ আছে ধেৰ ফুলিব ধুনীয়া লাগিছে গাইজ কিনা হৈ গ'ল আৰু আপোনালোকক অকণ অকণ দেখুৱাই দিওঁ আকৌ তুমি ধৰাচোন গাইজ আমাৰ বজাৰ কৰিলোঁ গাইজ গুৱাহাটীত বহুত গেলা গোন্ধ সেইকাৰণে মোৰ গেলা গোন্ধৰ কাৰণে গুৱাহাটী আহিব মন নাযায় আৰু এতিয়া আমি যাম ৰুমলৈ তো আমাৰ ভণ্টিক আজি কি কৰিলোঁ কোৱা ভণ্টি চিঠিলৈ আনি পেলাই তোমাক মৰম অকণমান দি দিলোঁ থেংক ইউ কোৱা ভণ্টিক চবেই মৰম দিব গাইজ সেই বুলি মই কোৱা নাই 50 টকা দিব লাগিছিলে হেল্ল' আৰু এতিয়া আমি আহিলোঁ বজাৰ চজাৰ কৰি অলপ আহিলোঁ আৰু বাকী এতিয়া আকৌ আমি ওলাই যাওঁ অলপ ফ্ৰেছ হৈ এয়া তেওঁ কামত লাগি আছে আৰু এইফালে তেওঁৰো অলপ বিজি হৈ আছে বাৰু আৰু আমি এতিয়া ওলাই যাম ক'লৈ যাম অলপ মানে খানা চিটি চেণ্টাৰো যাম আৰু অলপ খানা খাবলৈ আছে মানে ইয়াত খানাটো নিদিয়ে আৰু তো সেইখিনিয়ে আমি নেখাওঁ ঠিক আছে তো আপোনালোকে আৰু চাই থাকিব ভিডিঅ'টো হেল্ল' আৰু আমি এতিয়া পালোহি চিটি চেণ্টাৰ তো অলপ আৰু ফটো চটো মাৰি লওঁ কি হয় বানানা চিপছটো কেনেকৈ 150 ma'am, 250 gram. 150 250 grams. 250 ग्राम 150 rupees. किवी নহয় জানো किवी Dry kiwi. और ये क्या है ये Big blackberry. ব্লেক ডাঙৰ বগৰী আৰু এইটো Dry apple. চফটো থৈ দিছে চফ ये मिक्स है ना Yes ma'am, like that. कितना है प्राइस ये क्या है मतलब 2000 ग्राम या क्या पर केजी Yes. ग्राम्स तो 100 ग्राम এইটো কেঁচা নহয় জানো কোনটো যাম ব'লা আমি পিজ্জা অৰ্ডাৰ কৰিছোঁ মানে আমাৰ KFCটো কেঞ্চেল হৈ গ'ল তাত খাবলৈ একো নাই সেইকাৰণে আমি খাম কি পিজ্জা আৰু এতিয়া আমি দুটাই বহি আছোঁ আৰু ধুনীয়াকৈ কিন্তু কৰিম খাবলৈ চবতে অহা নাই
গেছ হৈ গ'ল দে ভালে ভালে খাই ফেঞ্চি ভিডিঅ' কৰি আছোঁ আমাৰ খাই বৈ একদম হৈ গ'ল আৰু এওঁতো খাই আছে আৰু এতিয়া আমি যাওঁ আৰু তো আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু মল অলৰেডি মানে বন্ধ হ'বলৈ হৈ আছে আৰু চব মানুহে গ'ল আৰু আপোনালোকে আৰু ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো বাই বাই এয়া খাই কেতিয়াও নহয় তো আমি সেইকাৰণে আৰু এতিয়া সেইকাৰণে আমি এতিয়া ভাবিছোঁ আৰু একেবাৰে যাওঁগৈ ঘৰলৈ নহয় ৰুমলৈ যাওঁ গুড আৰু তো বাই বাই গুড নাইট খুজিবলৈ আহিছে